হেল্ল' এভৰিৱান, কেনে আছে আপোনালোকে? তো আজিৰ ভিডিঅ'টো মই ৰাতিৰ পৰাই আৰম্ভ কৰিছোঁ। গুৱাহাটীৰ পৰা অলপ কামৰ কাৰণে নলবাৰী আহিব লগা হ'ল। কামবিলাক কৰি আছোঁ, কৰি ধৰক আজি দ্বিতীয় দিন। তো আমি ডে নাইট কাম কৰি আছোঁ, কাৰণ মানে কামটো সোনকালে ফিনিছ কৰিব লাগে আৰু সোনকালে গুৱাহাটী গুচি যাব লাগে। এতিয়া আপোনালোকক এবাৰ মই দেখাই দিছোঁ মোৰ কাম। চাই লওক, এইটো মানে একচুৱেলি হিৰোৰ শ্ব'ৰুম এটা খুলিছে, তো ইলেক্ট্ৰিক স্কুটাৰৰ। তো তাৰমানে আমি ইয়াতে ৱায়াৰিংবিলাক কৰি আছোঁ। টিউবলাইট লগাই দিছোঁ এনেকৈ, এয়া। তো মই আপোনালোকক ৱাইড এংগলৰ এটা ভিউ দেখাই দিম বাৰু, ফটো এটা। এনেকৈ লাইট লগাই দিছোঁ, মেইন বৰ্ডখন আহিব ইয়াতে ৱাশ্বিং কৰিব গাড়ী। তো সেইকাৰণে তাত এটা মটৰৰ কাৰণে কানেকশ্যন দিছোঁ, আৰু এইবিলাক বৰ্ড চব মানে গাড়ী চাৰ্জিং কৰিবৰ কাৰণে, যিহেতু এইটো ৱৰ্কশ্বপ হ'ব, ইয়াতে গাড়ী টেষ্টিং হ'ব, চাৰ্জ কৰা হ'ব। তো এইটো লাইনত আহিব আৰু এইটো লাইনত ৱালত আহিব এনেকৈ। দিনৰ ভাগতো কাম কৰিলোঁ, যোৱাকালি ৰাতিও কৰিলোঁ। ৰাতি ধৰক আপোনাৰ মিনিমাম 12:30লৈকে কাম কৰিলোঁ যোৱাকালি। তো বহুতখিনি কষ্ট হৈছে, মানে ৰাতি কাম কৰাটো বহুত সহজ নহয়। ইফালে টোপনি আহি থাকে, ইফালে কাম কৰি থাকিব লাগে, মানে বহুত আৰু অসুবিধা হৈ যায়। তো আজিও উপায় নাই, কামটো আজিও ৰাতি হ'লেও মানে কৰিবই লাগিব কামখিনি। তো আপোনালোকক মই আৰু আগলৈকে ভিডিঅ' দেখাই আছোঁ, আপোনালোকে চাই থাকক। এতিয়া মানে আমাৰ ফোন আহিছে, আমি ভাতটো মানে বাহিৰত খাই আছোঁ হোটেলত। তো আপোনালোকে চাই থাকক, আমি এতিয়া ভাত খাব যাম, তাৰপিছত আহি আকৌ কামখিনি কণ্টিনিউ কৰিম অলপ ৰেষ্ট লৈ পেলাই। এতিয়া আমি ভাত খাবৰ কাৰণে গৈ আছোঁ। একচুৱেলি কি হয়, আমি ইয়াতে অকলে আছোঁ যে, সেইকাৰণে গেট চেট চব তালা মাৰি ৰাখি দিওঁ। এইটো ৰাস্তাটো হ'ল নলবাৰী বৰমা ৰোড, বৰখুৰা ওলাব পাৰি এইফালেদি। এইটো মই দেখাব চেষ্টা কৰিম, এইটো ফেমিলি কোৰ্ট নলবাৰী, একদম চিধা এইটোৰ অপজিট ছাইডে হয়। আৰু এইফালে আছে এইটো মেডিন'ভা হস্পিটেল। নলবাৰীৰ পৰা যদি কোনোবা ভাই বন্ধুৱে চাই আছে, বা ভনীসকলে চাই আছে, বাইদেউসকলে চাই আছে, তো আহি যাব পাৰে আপোনালোকে। 100 টকা দি পেট্ৰল কিনাতকৈ গাড়ীখন কিনি লৈ বিন্দাছ থাকিব পাৰে। এয়া আমি আহি গ'লোঁ ভাত খাবৰ কাৰণে দাদাৰ হোটেলত। আজি আমি প্ৰায় 2 দিনৰ পৰা খাই আছোঁ। দাদা মানে আমাৰ পৰা বুকিং আৰু। দাদা হাই কৰি দিয়ক একবাৰ। দাদাৰ হোটেলতে আমি খাই আছোঁ, আৰু আমাৰ মানে এইখন কমন ডেস্ক, আমাৰ বহা আসন। তো দাদা আজি কি বনাইছে ভাতত? আজি মাছ কম লাগে কালি। হয় নেকি? হ'ব, কথা নাই। হয় হয়। তো এইকেইদিন আমাক মানে দাদাই বহুতখিনি হেল্প কৰিছে, আমাক খোৱা লোৱাত, বা ধৰক এনেকৈ গোটেইখিনি জিম্মেদাৰী মানে দাদাৰ ওপৰতে। আৰু আমাৰ ধৰক ভাত চাহ বা যি হওক, আমাৰ দাদাৰ ওপৰতে গোটেইখিনি হয়। তো আপোনালোকক দেখাই আছোঁ দাদাই কি আমাৰ কাৰণে ৰেডি কৰিছে। আৰু এটা কথা আপোনাক চিনাকি কৰাই দিয়া নাই, এইজন মোৰ লগত আছে, নাম শংকৰ হয়, আমাৰ গাঁৱৰে ল'ৰা হয়। হাই কৰি দিয়া একবাৰ। ভাত কি এইটো? কণী। আজি কণী ভাত আছে। আহি গ'ল ফাইনেলি আমলেট, এইটো আপোনাৰ ঘুগুনি, আৰু এইফালে ফুলকবি, গাজৰ, আলু এনেকৈ ভাজি আছে, দাইল আছে, কেঁচা পিঁয়াজ আছে লগত, স্পেচিয়েল বস্তু। আৰু তই কি খাব আৰম্ভ কৰিলি নেকি? বা তোৰ ৰক্ষাই নাই। হা? সময় হৈছে কৈছোঁ, কেইটা বাজিছে কৈছোঁ কেইটা বাজিছে? চাওক ৰাইজ, 8:17 হ'ল। তাৰ মানে ভোক ইমানে, মানে এনেই চেহেৰাটো এনেকুৱা নহয় তাৰ। হা, চেহেৰাটো এনেকুৱা নহয় তোৰ, সেইকাৰণে তোৰ এনেকুৱা। সময় নহওঁতে ভাত খাব ল'লে, তাৰমানে কাঁহী আগত পৰালে ৰক্ষাই নাই তাৰ, একদম খাওঁ লাগি থাকে এনি টাইম। তো গাইজ, আমাৰ ভাত খাই হৈ গ'ল, জাষ্ট সোমাইছোঁ আমি, দৰ্জা লগাইছোঁ ভাইটিয়ে। তো এতিয়া আমি অলপমান ৰেষ্ট লৈ লওঁ, ৰেষ্ট লৈ পিনে আকৌ কাম আৰম্ভ কৰিম। তো আপোনালোকে চাই থাকক ভিডিঅ'টো আগলৈ।
আমি যে ভাতটো সোনকালে খাই দিলোঁ সেইকাৰণে মানে আমাৰ ফিল হৈ আছে একচুৱেলি কি হয় আনদিনাখন আমি ভাতকেইটা খায়েই শুই যাওঁ না আৰু ভাত খাওঁতে খাওঁতে আমাৰ একচুৱেলি দেৰি হৈ যায় 11:12 চাৰে 11 হৈয়ে যায় তো সেইকাৰণে ভাবিলোঁ বহুত মানে হেৰি লাগি গ'ল বৰিং লাগি গ'ল তাৰপিছত আৰু বহি বহি কাম কৰি আছিলোঁ মানে সেইকাৰণে মানে টোপনিটো বিৰাট লাগিছে তো সেইকাৰণে ভাবিছোঁ এতিয়ালৈকে ভিডিঅ'টো ইমানে সামৰণি মাৰোঁ আৰু আজিলৈকে ইমানখিনি আছিল এতিয়ালৈকে আমি সামৰণি মাৰিছোঁ